নাই মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা বহুত দিনৰ মূৰত নতুন ব্লগ আনিছোঁ। এটা চিম্পুল ব্লগ হ'ব, মানে একদম শ্বৰ্ট হ'ব। মানে আজি মনডে হয়, সোমবাৰ, সেইকাৰণে আজি এটা মন্দিৰত যাই আছোঁ। কি মন্দিৰ আপোনালোকেতো জানিছে, গম পাইছে কি মন্দিৰ। তাত যাই আছোঁ, সেৱা কৰি লওঁ। মই আপোনালোকৰ মন্দিৰটো এনেই শ্বেয়াৰ কৰিলোঁ আৰু কি কৰিলোঁ সোমবাৰটোত, সেইকাৰণে শ্বেয়াৰ কৰিলোঁ। এনে এটা বনালোঁ আৰু চিম্পুল চাই, বিশেষ দেখুৱাবলগীয়া মন্দিৰ নহয়, হ'লেও আৰু দেখুৱাম আৰু কেনেকুৱাকৈ জনাব। সৰু হ'লেও আমাৰ মনততো সকলো ভগৱান বহুত ডাঙৰেই, এখন ফটো হ'লেও সেইটো আমাৰ কাৰণে বহুত হয়নে নহয়। সেইকাৰণে সৰু হ'লেও মই দেখুৱাম, শ্বেয়াৰ কৰিম আপোনালোকক, কেনেকুৱাকৈ জনাব। মানে বহুত দিন ব্লগ দিয়া নাই না, সেইকাৰণে আজি এনে অকণমান এটা দেখুৱাব চেষ্টা কৰিম মন্দিৰটো। একদম সৰু ভিডিঅ' হ'ব, আপোনালোকে চাই থাকক। মই দেখুৱাইছোঁ একে ৰাস্তাই দিয়ে যাম, সেইকাৰণে নেদেখোঁ, আধাৰ পৰা দেখাম। এখন এটা নতুনকৈ এখন দোকানো হৈছে, মানে তাতে তন্দুৰী চাহ পায়, চীজ ম'ম' পায়, বিভিন্ন প্ৰকাৰৰ জুচ পায়, সেইখন দেখুৱাব চেষ্টা কৰিম। একদিন ভালকৈ দেখুৱাম। আজি এনে দূৰৰ পৰা সিফাল দিয়ে যাম, দেখুৱাম। বাকী চাই থাকক, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব, আৰু যিসকলে নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি যাব। এনেই নাযাব, ছাবস্ক্ৰাইব কৰি যাব। দিয়ক, চাই থাকক আৰু দেখুৱাই আছোঁ। গাইজ, ঘৰৰ পৰা যাবলৈ ওলালোঁ, যাই আছোঁ। এই ৰাস্তাটো একে ৰাস্তাই দিয়ে যাম, সেইকাৰণে অকণমান নেদেখাওঁ। বাকী চাই থাকক। বেলপাত আনিলোঁ, আমাৰ এডাল গছ আছে। বাকী চাই থাকক, মন্দিৰটো দেখুৱাই আছোঁ। তো গাইজ, আমি আহি এইখন আমি নখোৱা পালোঁ। জানেয়ে, বৰগুৰা নাপতে চাৰিমনা চুক পাৰ হৈ এইখন নখোৱা। আহিব সকলে অ'পেন হৈ আছে আৰু তাৰে কাষতে একদম লগালগি ওচৰা ওচৰিকৈ আছে এখন বিবাহ ভৱন। কাৰোবাৰ যদি বিয়া পাতে আহিব ইয়াত বিয়া পাতিবলৈ, লগতে মোকো মাতিব আৰু বাকী এনেকৈ যাই আছোঁ আৰু বিবাহ ভৱন নখোৱাৰ কাষে কাষে। ভিতৰৰ পৰা এইখনত গৈছোঁ, কিন্তু নখোৱাত যাই পোৱা নাই। বাহিৰৰ পৰাই চালোঁ দিয়ক, আপোনালোককো দেখুৱালোঁ বাহিৰৰ পৰাই। এনেকৈ যাই আছোঁ। তাৰে আগত আৰু লেফ্ট ছাইডে পাম এখন নতুনকৈ যে হোৱা বুলি কৈছিলোঁ, এইখন। ইয়াতে বিভিন্ন প্ৰকাৰৰ জুচ পায়, আৰু চীজ ম'ম', আইচক্ৰীম, বিভিন্ন ধৰণৰ পায়। আহিব সকলোৱে। এয়া ৰাতিৰ পৰিৱেশ, আগৰখিনি আছিল দিনৰ পৰিৱেশ। বিবাহ ভৱনৰো এইখন ৰাতিৰ। আৰু এনেকৈ আহি মন্দিৰ পামেই আৰু। নামৰ মাত শুনিছে চাগে। এনেকৈ আহি আছোঁ আৰু ৰাস্তাই। বাকী এইটো মন্দিৰ পাই গ'লোঁ। আপোনালোকক আৰু মন্দিৰটো দেখাত ভিতৰৰ পৰা কেনেকুৱা দেখুৱাই আছোঁ। ইয়াৰে একদম তলত মানে শিৱলিংগটো আছে, ফুটি ওলাইছে। ইয়াতে মানে শিৱলিংগটো চাৰিওফালে ঢাপ আছে, আৰু ইয়াতে প্ৰসাদ বিতৰণ হৈ আছে। আমি ভোলানাথে ভাল টাইমতে আনিছে আৰু প্ৰসাদ খাই ভাল লাগে আৰু। এই চাৰিওফালৰ পৰিৱেশ ৰাতি গতিকে ধৰিব পৰা নাই। বাকী মন্দিৰটোত আহি ভালেই লাগিল। ভোলানাথে আৰু তেওঁৰ প্ৰসাদো খাবলৈ দিছে। বাকী ওলালোঁ মন্দিৰটোৰ পৰা। ইয়াতে আৰু ঘৰত চাকি বন্তি দিব আছে, সেইকাৰণে গধূলিয়ে হ'ল যোৱাতে ৰাস্তাৰ মানে গধূলিৰ পৰিৱেশ আৰু এইবিলাক। এনেকৈ যাই আছোঁ আৰু। এই ঘৰতো এখন থাপনা দিলোঁ, মানে আমি ইয়াত ভাড়া কৰি আছোঁ নে, সিমান মানে ঠাই নাই আৰু ভালকৈ এখন মানে এটা মন্দিৰ বনাব। ইয়াতে থাপনা এখনত দিলোঁ আৰু এনেকৈ অকণমান ইয়াতো পূজা অৰ্চনা কৰিলোঁ। তাৰ পৰা আহি অকল বাহিৰত দিলেতো নহয়, আমাৰ ঘৰত থকা ভগৱানটোকো সন্তুষ্ট। তো গাইজ, আমি মহাদেৱৰ দৰ্শনলৈ আহিলোঁ। জয় ভোলানাথ। এতিয়া আমি আহিলোঁ, ঘৰতো চাকি বন্তি দিলোঁ, তাতো দেখুৱালোঁ। আৰু আমি য'তে আন্ধাৰ হৈ গ'ল, মেলপাতি য'তে। তাৰ পৰা যিখিনি বাৰু সেইখিনি দেখুৱালোঁ। তাতে নামো হৈ আছিল। আমি ভাল টাইমতে যাই পাইছোঁ, নামো হৈছে, আমিও যাই পাইছোঁ। মানে নামখন যে পাইছোঁ আৰু ভাগ্যত।
বাকী কেনেকুৱা বোলে ভিডিঅ'টো ক'ব মানে মই শ্বেয়াৰ কৰিলোঁ আৰু সেই ব্লগ হিচাপে দিয়া নাই আৰু সেনেকৈ এনে অকণমান দেখুৱালোঁ আৰু কিছুমানে ভাবিব আৰু কি মন্দিৰত গৈছে আৰু দেখুৱাইছে কি দেখাইছে এলা কি যি ভিডিঅ' মানে মই আৰু দেখুৱাইছোঁ কি ভগৱান কি মনত ডাঙৰ হ'লে সকলো ফালে ডাঙৰ হয়নে বহুত ডাঙৰ অমুক জমুক সেইটো মন্দিৰ সেইটো বুলিতো নহয় এটা সৰু এডাল গছৰ তলতো যদি ভাবি দিয়ে সেইটোও ভগৱানে পাবই সেনেকৈ আৰু গ'লোঁ দেখুৱালোঁ আৰু সৰু হ'লেও আৰু দেখুৱালোঁ আৰু বাকী আপোনালোকৰ কথা যি ভাবি লয় আৰু বাকী ভিডিঅ'বোৰ চাই থাকিব আৰু এটা নতুন ভিডিঅ' আকৌ লৈ আহিম আজি এইখিনিতে সমাপ্ত কৰোঁ অকণমান দীঘল কৰে আজি বেছি দীঘল নহ'বও পাৰে বাকী আজিলৈ বাই বাই লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব যদি ভাল পায় আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাকী আৰু আহি থকা ভিডিঅ'বোৰ চাই থাকিব আৰু নতুন যাতে কৰিব পাৰোঁ তাকে ভগৱানৰ ওচৰত প্ৰে কৰিলোঁ আৰু যাতে কিবা ডাঙৰ কিবা নতুন বস্তু দেখুৱাব পাৰোঁ আজিলৈ বাই বাই